নমস্কাৰ। আজি আৰু পুনৰাই পুৱা সময়তে আজি আপোনালোকৰ ওচৰত আহিলোঁ। আজি মই যাম উত্তৰ গুৱাহাটী ৰজা দুৱাৰত 7 দিনীয়া ভাগৱত পাঠ এখন আছে, অনুষ্ঠান আছে, আৰু সেই 7 দিনীয়া ভাগৱত পাঠ কৰাৰ কাৰণে আজি নিমন্ত্ৰণ কৰিছে। গতিকে আজি তাতে যাব ওলাইছোঁ। আপোনালোকে চাই থাকিব। ভাগৱত পাঠৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাম আৰু আপোনালোকে নিশ্চয় চাই ভাল পাব বুলি আমি আশা ৰাখিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাৰু আহক। বৰ সুন্দৰ নামঘৰটি, বৰ ভাল লগা, আৰু ভিতৰত বৰ্তমান অবিৰত ভাগৱত পাঠ চলি আছে। আহক আমি চাওঁ কিছু পৰিৱেশ। আইসকলে সুন্দৰকৈ বহি ভাগৱত শ্ৰৱণ কৰি আছে। বৰ নান্দনিক পৰিৱেশ। আহকচোন আৰু কিছু পৰিৱেশ দেখাওঁ। নমস্কাৰ। মোৰ বনজিত ৰাম নাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে সেৱা জনাইছোঁ। আজি বৰ্তমান আছোঁ উত্তৰ গুৱাহাটী ৰজা দুৱাৰত, আৰু ইয়াতে নামঘৰত 7 দিনীয়া ভাগৱত পাঠ চলি আছে। গতিকে যিকেইজন এই ভাগৱত পাঠৰ মুৰব্বী বা মেইন কেইজন বুলি ক'ব লাগিব, গতিকে তেওঁলোকৰ শ্ৰীমুখে এই ভাগৱত পাঠখন কেনেকেনো পাতিব লগা হ'ল বা কিমান দিনৰ পৰা পাতি আহি আছে 7 দিনীয়া ভাগৱত, গতিকে তেওঁলোকৰ শ্ৰীমুখে অকণমান জানিব বিচাৰিম। দিয়ক বাপুকক আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ, আৰু আপোনাসৱে এই ভাগৱত পাঠৰ বিষয়ে অকণমান বা কিমান দিনৰ পৰা চলি আছে অকণমান জনাই দিব। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। প্ৰথমতে সমগ্ৰ অসমীয়া সমাজ তথা অসমবাসী ৰাইজক আমি সেৱা নিবেদিছোঁ। আজি আমাৰ কাতি মাহৰ কিমান তাৰিখ, আপোনাৰ নৱেম্বৰৰ 2 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত অখণ্ড ভাগৱত পাঠৰ যি আয়োজন আমাৰ ৰাইজে কৰিছে, সেই উদ্দেশ্য আপোনাৰ ধৰ্ম নীতি নহয়, তাৰ লগত শান্তি সমৃদ্ধি আৰু লগতে সাম্প্ৰতিক যুগত চলি থকা যি উশৃংখল পৰিৱেশ যুৱক যুৱতীৰ মাজত বা আধ্যাত্মিকতা নোহোৱাৰ কাৰণে মানুহৰ মানদণ্ড নোহোৱা হৈছে, তাকে লক্ষ্য কৰি আমি এই অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। আৰু লগতে ৰাইজে সহায় সহযোগ কৰিলে ভাল হয়, আৰু লগতে ইয়াৰ দ্বাৰা শ্ৰৱণ কীৰ্তনৰ দ্বাৰা জীৱই যাতে মুকুতি লাভ কৰে, আৰু লগতে উঠি অহা প্ৰজন্মই যাতে শিক্ষা শিষ্টাচাৰ মানদণ্ড পায়, তাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। তাতে যদি আমাৰ কিবা ভুল ত্ৰুটি হয় আপোনালোকে ক্ষমা বিচাৰিছোঁ। সুমন বাপে আমাক অকণমান জনাব, আৰু আমাৰ দৰ্শকসকলেও নিশ্চয় জানিব বিচাৰিব। যদিও জানে তথাপিতো আপোনালোকৰ ফালৰ পৰা অকণমান জনাব, আৰু লগতে বিশেষ ময়ো এই ক্ষেত্ৰত জনা নাই। 7 দিন যে ভাগৱত পাঠৰ আয়োজন কৰিছে বা এই যে অবিৰাম ভাগৱত চলি আছে, গতিকে সেই ভাগৱত পাঠ আয়োজন কৰাৰ উদ্দেশ্যনো কি আপুনি অকণমান জনাই দিব। নমস্কাৰ। পোনপ্ৰথমে আমি বনজিত ৰাভাৰ যি ইউটিউব চেনেল তালৈকে আমি স্বাগতম জনাইছোঁ, আৰু বনজিত ৰাভাক আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ উত্তৰ গুৱাহাটী ৰজা দুৱাৰত 12ন্তীয়া কৃষ্টি বিকাশ কেন্দ্ৰত উদযাপন কৰা এই 7 দিনীয়া ভাগৱত অনুষ্ঠানটো আমাৰ পূৰ্বৰ পৰা চলি আহিছিল, আৰু মাজতে কৰোণাৰ যি মহামাৰী ৰূপ লৈছিলে, সেই ৰূপৰ মাজত থাকি আমাৰ এই অনুষ্ঠানটো 2 বছৰৰ কাৰণে অলপ ব্যৱধান হৈ গৈছিলে, মাজতে ৰখি গৈছিলে, আৰু সেয়েহে পুনৰ এই বছৰ আকৌ অনুষ্ঠিত কৰাৰ মানস কৰি আজি আপোনাৰ 2 নৱেম্বৰ তাৰিখৰ পৰা কাৰ্যসূচী চলি আছে, আৰু বৰ্তমানো ভাগৱত পাঠ চলি আছে। ইয়াৰ উদ্দেশ্যটো আগতে আমাৰ
বাপে কৈ গৈছে যে সাম্প্ৰতিক সময়ত যি আমাৰ সমাজখনত বিশৃংখল ভাৱটো আহিছে, যি বিশৃংখলতা সৃষ্টি হৈছে, এইখিনি এটা সঠিক ৰূপত অনাৰ চেষ্টাৰে সকলোকে শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে ঈশ্বৰ সেৱাৰ যি আমাৰ অধিকাৰ সেইখিনি আমাক সকলো নৱপ্ৰজন্মক বুজোৱাৰ চেষ্টা কৰা হৈছে। লগতে এই পাঠটোৰ কাৰণ হৈছে কি যে আমি আগতে জ্যেষ্ঠসকলৰ পৰা শুনিছিলোঁ যে মহামুনি নাৰদে চাৰি সিদ্ধক যেতিয়া ভাগৱত শুনাইছিলে বা কৈছিলে কোনোবা কাৰণত কওঁতে তেওঁ কি কৰিছিলে, আপোনাৰ কাতি মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমা তিথিলৈ এই 7 দিনৰ ভিতৰতে ভাগৱত কৰিছিলে বা শুনাইছিলে। আৰু সেই কথাকে লক্ষ্য কৰি তাকে অনুসৰণ কৰি আমিও এই 2 নৱেম্বৰ আপোনাৰ শুক্লা নৱমীৰ পৰা 8 নৱেম্বৰ পূৰ্ণিমালৈকে এই ভাগৱত অনুষ্ঠানটো আমাৰ অনুষ্ঠিত কৰা মানস কৰা হৈছে আৰু সেয়েহে এতিয়াও বৰ্তমান চলি আছে। এতিয়া যি গতিকে 7 দিন যে ভাগৱত পাঠ কৰিছে, গতিকে হয়তো 6 দিন বা 5 দিনো কৰিব পাৰিল হয়, কিন্তু কথা হ'ল কি 7 দিনেই যে কৰিব লাগিব বা 7 দিনেই যে কৰিব লাগে তাৰ কিবা অকণ এই বিষয়ত অতি সুন্দৰ প্ৰশ্ন কৰা গৈছে। আৰু এই বিষয়ত আমি আমাৰ ক্ষুদ্ৰ জ্ঞানৰ ভঁৰালৰ পৰা যিখিনি পাৰোঁ তাকে ক'বলৈ চেষ্টা কৰিছোঁ। এই 7 দিন পৰীক্ষিত ৰজাই 7 দিন ভাগৱত শুনিছিলে। ভাগৱতে কৈছিলে 7 দিনৰ ভিতৰত যি অভিশাপ পাইছিলে শৃংগী মুনিৰ পৰা, আৰু সেই শৃংগী মুনিৰ পৰা অভিশাপ পাইছিল যে 7 দিনৰ ভিতৰত তক্ষকে গেলিব বুলি। কিন্তু সেই 7 দিনৰ ভিতৰত তেওঁ জানিছিল যে মোৰ মৃত্যু 7 দিনৰ ভিতৰতে আছে, অনিবাৰ্য হ'বই। আৰু ভাগৱতৰ প্ৰথম প্ৰশ্নটো হৈছে যে মৃতপ্ৰায়ী লোকৰ কাম কি। সেয়েহে আমিও বৰ্তমান মৃতপ্ৰায়ী লোকে আমাৰ কেতিয়া কোন সময়ত মৃত্যু হ'ব পাৰে আমি সেইটো কোনো ক'ব নোৱাৰোঁ। আৰু সেয়েহে পৰীক্ষিত যে 7 দিন ভাগৱত শুনিছিল সঁচা, কিন্তু আমিও 7 দিনে ভাগৱত শুনিব লাগে, তাতকৈ বেছি শুনিব নালাগে। কেনেকৈ বেছিকৈ শুনিব নালাগে? এতিয়া আমাৰ ৰবিবাৰৰ পৰা যদি আমি হিচাপ কৰোঁ, সোমবাৰলৈকে ৰবিবাৰৰ পৰা আপোনাৰ শনিবাৰলৈকে 7 দিন। আমি এই ৰবিবাৰৰ পৰা শনিবাৰলৈকে আমি ভাগৱত পঢ়িব লাগে, তাতকৈ বেছিকৈ পঢ়িব নালাগে। কাৰণ কিয় কয়, এতিয়া আমাৰ সপ্তাহটোত 7 দিনেই আছে, তাতকৈ বেছি দিন নাই। আমাৰ জীৱনটো 7 দিনেই আছে। আমাৰ জন্ম হৈছে এই 7 দিনৰ ভিতৰতে, আমাৰ মৃত্যু হৈছে এই 7 দিনৰ ভিতৰতে। আৰু সেয়েহে আমি এই 7 দিনেই ভাগৱত পঢ়িব লাগে, তাতকৈ অধিক কৰিব নালাগে। কেনেকৈ 7 দিন? এতিয়া আপোনাৰ ৰবিৰ পৰা যেনে শনিলৈকে পঢ়িলে, আকৌ পুনৰ সেই ৰবিৰ পৰা শনিলৈকে এই 7 দিন এসপ্তাহ বোলে ৰবি মোৰ কাতি মাহটোৰ মই এসপ্তাহ কৰিম সেইটো নহয়। এই ৰবিৰ পৰা শনিলৈ যেনেকৈ 7 দিন পঢ়িলে পুনৰ সেই পিছৰ আকৌ ৰবিৰ পৰা শনিলৈ 7 দিন, সেনেকৈ 7 দিন আমাৰ যিটো জীৱনটোৱে 7 দিন, 7 দিনৰ জীৱন। এই 7 দিনৰ জীৱনতে আমি প্ৰত্যেক দিনতে ঈশ্বৰৰ কথা শ্ৰৱণ কৰিব লাগে বা ঈশ্বৰৰ ভজনা কৰিব লাগে। সেইটোকে পৰীক্ষিত ৰজাই বুজালে যে 7 দিন আমি অখণ্ড পাতিলৈ ভাগৱত শ্ৰৱণ কৰি থকাটো উদ্দেশ্য নহয়। আমি গোটেই জীৱনকালত অনৰ্গল ঈশ্বৰৰ কথা মনত অৰ্পণ মানে ঈশ্বৰৰ নাম জপি থাকিব লাগে। সেইটোকে আচলতে পৰীক্ষিত যে সেইটোহে মানে এটা ভাগৱতে সেইটো সিদ্ধান্ত দিছে যে আমি 7 দিন অনুষ্ঠান এটা পাতিলে ভাগৱত শুনিলোঁ আৰু তাৰপিছত পাহৰি গ'লোঁ, সেইটো কথা নহয়। আমি 7 দিনৰ এসপ্তাহৰ 7 দিন যি সেই 7 দিনৰ 7টা দিনে পঢ়িব লাগে। আকৌ পিছৰ যিটো সপ্তাহ আহিব সেই সপ্তাহটোতো 7 দিনে সেনেকৈ গোটেই আমাৰ মৃত্যুৰ আগমুহূৰ্তলৈকে পাৰালৈকে শক্তি দিয়ালৈকে ঈশ্বৰে, তেতিয়ালৈকে আমি এনেকৈ ঈশ্বৰৰ কথা শ্ৰৱণ কৰিব লাগে, তেতিয়াহে আমাৰ পৰম কল্যাণ হ'ব। ধন্যবাদ আমাক এইখিনি কথা জনোৱাৰ কাৰণে। আৰু লগতে প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক, আগন্ত দিনলৈকে যাতে এনেকৈয়ে জীৱগণৰ মংগলৰ কাৰণে যাতে অবিৰত ভাগৱত পাঠ সুন্দৰভাৱে চলি থাকে তাকে কামনা কৰিছোঁ। আৰু লগতে আপোনালোকক ধন্যবাদ জনাইছোঁ। বাৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকেও যদি পাৰে এবাৰ আহি এই ৰজা দুৱাৰৰ নামঘৰ সুন্দৰকৈ দৰ্শন কৰি আৰু এই বাপহঁতকো লগ কৰি যাব পাৰে।